Citia ciklo nipai inkora troxiani. Porpai ani kang sampen. Difuta lang suno teng pialong. Karbi ang long. Tourism atu patir pi ponse. Port tourism de kat padopon. Bang so mai long nang chitong dun KAC EM British inke. Karbi ang long DC Madhusmita Bhagawati lapen. Kithe keding atu. Lapen KCS amai Phuchondru Singkro. Difu Press Club amai khu Borserong Parlapen. Penang an kithe keding atu nang chitong dun se mai padopondo. Lapen Karbi tradition dance nimso kerung tapadopon. Lapen non kebang jilang arni sidame. Kosonsi tourism develop jima labang soa putha. Presentation lapaklang pon. Difupin Indica Milik report News 15 Difu. Then give you a live example of tourism starting in one area. जहाँ से आप थोड़ा you can all relate to the things that we did in Assam itself just 20 years ago. Conversation and this Tourism Day celebration, and we are very much grateful to you, ladies and gentlemen, for your time, for the moment. Thank you so much, sir and ma'am, for your... I was looking at it, that we have a future in tourism, but let it be sustainable. There are many areas that we can do it. We can involve the people in the universities to come up with research papers like this one and advise the government. Let's not think that we can do it by ourselves. We can involve. অনুভৱটো বৰ ভাল আমি বৰ্তমান কাৰ্বি আংলং সাহিত্য সাহিত্যৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় ডক্টৰ তুলিৰাম ৰংহাং তেখেতক পৰামৰ্শ লৈ আজি কাম কৰিবৰ কাৰণে আজি বহুত ইচ্ছা তেখেতে আমাক ইন্ডিপেন্ডেন্টলি আমাক কাম কৰিব দিছে তেখেতৰ আজি ব্যস্ততাৰ মাজত তেখেতৰ আহা কথা আছে যে তেখেতে মেছেজ দিয়া হৈছে আৰু সকলো ইয়াত উপস্থিত ডেলিগেট সকলৰ লগতে আৰু আমাৰ আলহী দিল্লীৰ পৰা আহা কেনিয়াৰ পৰা আহা সকলো কথা কৈছে যে আজি সিএম ব্যস্ততাৰ মাজত আহিব কিন্তু বৰ্তমান যেনেকা দৰে আমি কাম কৰি গৈছে আৰু বিভিন্ন ৰাইজে আৰু বিভিন্ন ইলাকা যিজন আমাৰ কাৰ্বি আংলং এটা পটেনশিয়াল আছে এই পটেনশিয়াল লৈ আমি ইয়াত ডেভেলপমেন্ট কৰিব পাৰিম আৰু যথেষ্ট যোৱাকালিৰ পৰা আমি ওয়াৰ্ল্ড টুৰিজম ডেৰ এডভান্স আমি পাতা হৈছে লাংবুকো আমি ট্ৰেকিং কৰিছে মাননীয় আমাৰ অমৰ টিছো ডাঙৰীয়া আহিছে আমাৰ এমএলএ বিধায়ক আহিছে যথেষ্ট এইবিলাক লৈ এতিয়া কাৰ্বি আংলং যতে যায় তাতে আমাৰ ইকো টুৰিজমৰ কাৰণে আৰু সাস্টেইনেবল টুৰিজমৰ কাৰণে যথেষ্ট কাম কৰিব ইচ্ছা আজি আমাৰ ডিপাৰ্টমেন্টৰ পৰা সিএমৰ পৰামৰ্শ দি আমি IHM হস্পিটেল মেনেজমেন্টৰ লগত আমি কিবা কৰি মিলি ট্ৰেনিং বহুত ল'ৰা ছোৱালীয়ে বিভিন্ন স্থায় আমি তেখেতৰ সকলৰ মানে সংস্থাপন দিবৰ কাৰণে আজি কেইজনমান ষ্টুডেণ্টক আমি ডিপাৰ্টমেন্টৰ পৰা সহায় সুযোগ আমি কৰিব পাৰিছোঁ আৰু আহিবলগীয়া দিনত যেনেকা ৰাইজে আজি কোঅপাৰেট কৰিছে ৰাইজে যেনেকা আমাক আশীৰ্বাদ দি আছে নিশ্চয় আহিবলগীয়া দিনত টুৰিজমৰ ক্ষেত্ৰত আমি বেষ্ট ইণ্ডিয়াৰ ভিতৰত